হে গাইছ আজি উৰুকা নিশা সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আছোঁ আমাৰ গাঁৱৰ এটা ভেলাঘৰত আৰু এইফালে দেখিছে ধুনীয়াকৈ এয়া পতাকৈদি এটা টাৱা নিচিনা বনাই দিছে আৰু এইফালে যাওঁ ভিতৰলৈ সোমাই যাওঁ আহক। আৰু এইফালে আমাৰ সকলো ৰাইজ আছে, ৰাইজৰ কিনালৈ যাওঁ। সভাপতি ব্যস্ত হৈ আছে আৰু এইফালে সকলো মানে ভকতে মানে ভাত বনাই আছে আৰু এইফালে আমাৰ সম্পাদক আছে। আজি প্ৰথমতে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু আজি কেনেকুৱা পৰিস্থিতি চলিছে? পৰিস্থিতি বৰ্তমান আমাৰ এতিয়া ভালেই চলি আছে। বৰ্তমান ৰান্ধনীসকলে মানে আৰু এই মানে ছাত্ৰকাৰী যিবিলাক আমাৰ মানে আয়োগ আছে উঠিছে, দুটা বজা কৰি আছে, প্ৰায় মানে খুব ভালেই চলি আছে এতিয়া। আচ্ছা, আৰু কি আজি কি খুৱাব মানে? আজি আমি মানে প্ৰথমতে দালি, হয়, তাৰপিছতে আকৌ বন্ধাকবি ভাজি হ'ব, তাৰপিছত মাছ আছে, হয়, মাছৰ এখন জোল হ'ব। এইখিনি আজি প্ৰীতি বস্তু খাম বুলি পেলাই আমি ভাবিছোঁ আৰু সকলোৱে মিলি যাব। আমি মানে কি আমাৰ পৰম্পৰা এটা বস্তু আছে ইয়াতে, আমাৰ হাতীমে এখন বহুত ডাঙৰ গাঁও। আমি মানে সকলোৱে আজি অইন দিনাও যেনেকৈ নচলাম কথা নাই, আজি আমাৰ মাঘ বিহুলৈকে উৎসাহ মাঘ ধৰা দেখা চবে কাটি উঠে। এই দেখে দেখা কেনেকৈ চলি আছে। গতিকে আমি আজি সকলো আমি 800 মানুহ একেলগে আজি এসাঁজ খাম। মানে আমাৰ এইটো আজি পৰম্পৰা চলিয়ে থাকে। আজি আমি এখন মানে মাছৰ জোল, মুড়ি ঘণ্টা, বন্ধাকবি আলু এখন চব্জি, মাটি দালি এখন, মচুৰ দালি এখন, তাৰপৰা আমাৰ এক পেকেট থাকিব এখন টপ লেহিন টপ। আমাৰ এইটো পৰম্পৰা আমি সৰু সৰুতে পৰা পাই আছোঁ। এইটো আমি এই পৰম্পৰাটো মানে আমি এতিয়ালৈকে ধৰি ৰাখি আছোঁ। আৰু কেইটা বজাত খোৱা প্ৰথমে আমি 8টা পৰা আগত দিওঁ। আমাৰ এতিয়া দেখে আমাৰ 10টা 12টা ৰান্ধনি লাগি আছে, দেখাই পাইছে। আমাৰ মাছৰ কাম কৰি আছে, দেখাই পাই আছে চবে। গতিকে আমাৰ খানাটো 8টা বজাত আমাক ৰেডি হৈ যাব। আচ্ছা, বাৰু ঠিক আছে, লগ পাই ভাল লাগিল। ভোগালী বিহু আন্তৰিক শুভেচ্ছা। আৰু এইফালে আমাৰ সভাপতি ইতুল দা আছে, ইতুল দা কিনালৈ যাওঁ আৰু ইতুল দাক আমি সোধোঁ যে আজি পৰিস্থিতি কেনেকুৱা চলিছে। আৰু এইফালে স্পীকাৰ লৈ মানে আছে আৰু পোনপ্ৰথমতে এই ভোগালী বিহু কেনেকুৱা আয়োজন চলিছে আজি? পোনপ্ৰথমতে মই অসমৰ প্ৰতিটো প্ৰান্তৰ সমূহ অসমবাসীক, বিহুবলীয়া অসমবাসীক মই আমাৰ এই প্ৰীতিভোজৰ থলীৰ পৰা তেওঁলোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে তোমালোকৰ এই চেনেলটোকো মই আন্তৰিক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইতিমধ্যে ভোগালী বিহুৰ কাৰণে সকলো যোৰজাৰ সম্পন্ন হৈছে আৰু আমাৰ ৰান্ধনীসকলে আপোনালোকে দেখাই পাইছে, সিফালে অকণমান দেখুৱাই দিয়া তুমি। আমাৰ ৰান্ধনীসকলে ইতিমধ্যে তেওঁলোকৰ ৰন্ধন যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰি আছে। ইয়াৰ উপৰিও তেওঁলোকৰ যি গভীৰ দায়িত্বসমূহ আছিল, পতাকা উত্তোলনৰ পৰা আদি কৰি যুৱক সংঘৰ জয় ধ্বজা উত্তোলন, এই সকলোবোৰ কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে। তুমি অকণমান আমাৰ পতাকাখন দেখুৱাই দিবা আৰু মেজিকেইটাও দেখুৱাই দিবা। ইতিমধ্যে আমাৰ সৈনিকৰসকলৰ জৰিয়তে মেজিসমূহো সুচাৰুৰূপে সাজি উলিওৱা হৈছে। গতিকে এতিয়ালৈকে সকলোবোৰ কাম সুচাৰুৰূপে ৰূপায়ণ হৈছে। আৰু তোমালোকৰ এই চেনেলটোৰ জৰিয়তে আমি সকলো অসমবাসী ৰাইজক জনাই দিব বিচাৰিছোঁ, আমাৰ গাঁওখন 182 ঘৰ মানুহ আৰু এই 82 ঘৰ মানুহৰ টোটেল জনসংখ্যা হৈছে প্ৰায় 2500 জনসংখ্যাই আমি আজি সন্ধিয়া যি প্ৰীতিভোজৰ স্থলী, এই প্ৰীতিভোজৰ স্থলীত সকলোৱে আমি লগ হৈ এসাঁজ খাম আৰু তাৰ লগতে সকলোৱে আমি ভোগালী বিহুৰ যি আনন্দ, সেই আনন্দ উপভোগ কৰিম। আৰু অহাকালিলৈ আমি ৰাতিপুৱা পুৱাৰ ভাগতে এটা কাৰ্যসূচী ৰাখিছোঁ, আমাৰ মেজি জ্বলাই দিয়া যি কাৰ্যসূচী, আৰু সেই কাৰ্যসূচী আমি সম্পন্ন কৰিম। আৰু সেই কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আমাৰ এজন বিশেষ ভকতক এই দায়িত্বভাৰ অৰ্পণ কৰি থোৱা হৈছে। আৰু এইফালে ভাইটিহঁত আছে, কেনেকুৱা লাগিছে? দাদা কেনেকুৱা? ভালে লাগিছে। এতিয়া বহি একে মেজিত উঠি আছোঁ, বঢ়িয়া লাগিছে আজি উঠি। আৰু সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণজিৎ ব্লগ। আজি আছোঁ আমাৰ গাঁৱত ভেলাঘৰত, আৰু ভেলাঘৰত এতিয়া নাই, এতিয়া আছোঁ মেজিৰ ওপৰত। মেজিৰ ওপৰত কিয় উঠিছোঁ নিজে গম পোৱা নাই, কিন্তু ভাল লাগে মানে মেজি উঠি, মানে সকলোকে কি ক'ম আৰু স্বাগতম জনাইছোঁ। আৰু তেনেহ'লে আজি ভিডিঅ'টো বলক আৰম্ভ কৰি
ককা আছে আজি আয়োজন কেনেকুৱা চলিছে আজি আয়োজন একদম মানে ৰাইজে খুব ভালদৰে চলাইছে যোৱা বছৰতকৈ এবছৰ অলপ বেছি ভাল হ'ব হয় নেকি অঁ আৰু ভাগৰ লাগিছে নেকি আজি আজিতো ভাগৰ লাগিবই ৰাসায়নিকভাৱে কাম কৰি আছোঁ আহি ইয়াত নহয় জানো অঁ গতিকে ভাগটো লাগিবই অঁ আৰু এইফালে আমাৰ আৰু এজন ককা আছে পোনপ্ৰথমতে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনাক আজি কেনেকুৱা চলিছে মানে ময়ো প্ৰথমে ভোগালী বিহু উপলক্ষে এই ইউটিউব চেনেলক শুভেচ্ছা জনাইছোঁ আৰু সকলো ৰাইজৰ হৈ মই মংগল কামনা কৰিছোঁ আৰু এইফালে আমাৰ কেমেৰা পাৰ্চন হেৰি আছে অবিনাশ আছে অবিনাশে সকলো দেখুৱাব অবিনাশ এইফালে ভাত বনাই আছে দেখুৱাই দিয়া আৰু এইফালে সকলো ককাহঁতে ৰাইজক খুৱাবৰ কাৰণে ভাত ব্যৱস্থা কৰা হৈছে ককা কেনেকুৱা আজি ভালে হৈছে ভাল হৈছে নেকি আৰু এইফালে আমাৰ খুৰাই লাগিব দিয়ক এইফালে আমাৰ খুৰা আছে কেনেকুৱা ভালে এইফালে এইফালে ককা কেনেকুৱা আজি কষ্ট হৈছে নেকি অনুভৱ হ'বই ৰাইজৰ কাৰণে কষ্ট কৰিছোঁ অঁ কেইটা বজাত খাব সাতটামান বাজিব আমাৰ খুৰা এজন আছে আৰু আজি কেনেকুৱা মানে ভোগালী বিহু আমাৰ চেনেলৰ তৰফৰ পৰা আচ্ছা বহু বহু ধন্যবাদ এতিয়া বাৰু কেনেকুৱা দেখিছে আমাৰ পৰ্বটো কিমান টাইমৰ বাবে ভাত বনাই আছে হয় কিমান টাইমৰ বাবে বনাইছে মোটামুটি 10:30 কি 11টামান বাজিছে আৰু তেতিয়াৰ পৰা আয়োজন কৰা হৈছে 10-11টাত বনালে কেইটা বজাত খোৱা বোৱা ব্যৱস্থা হ'ব এতিয়া মোটামুটি 9টা বাজি দিয়া হৈ যাব 9টা বাজি হৈ যাব ঠিক আছে লগ পাই ভাল লাগিল এইফালে আমাৰ ধুনীয়া মাইনা আছে আজি কেনেকুৱা লাগিছে নামটো কি নামটো কি কোন ক্লাছত পঢ়ি আছা নাম কেইটা কিনো তোমালোকৰ নাম কেইটা কিনো তোমালোকৰ নাম কেইটা কি কোন ক্লাছত পঢ়া কোন ক্লাছ কেনেকুৱা লাগিছে মানে কেনেকুৱা লাগিছে নাচিবা নে নানাচা অতি সোনকালে আমাৰ পৃথিৱীৰ জেগাত তেখেতসকলৰ দান বঙনিবোৰ জমা দিবলৈ বিলম্বভাৱে অনুৰোধ জনোৱা হ'ল ধন্যবাদ দুয়ে তিনিয়ে আমাৰ মুখ্যমন্ত্ৰী কোননো আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন নাজানো আৰু ঠিক আছে আৰু এইফালে আমাৰ ৰাকেশ কেমেৰা দেখিলে ভয় বিশেষ ব্যক্তি ধনেশ্বৰ ডেকা কি ক'ম আৰু এইফালে ধনেশ্বৰ ডেকা আপুনি জনাই উঠক কিয় দিন যেতিয়া আমাৰ এই প্ৰীতি ভোজত আহিবলৈ আপোনাক আমি মেজিটো ওচৰলৈ অ'কে। আৰু এইফালে মেজিটো আমি দেখাব গৈ আছো আমাৰ অবিনাশে দেখুৱাই আছে সকলো মানে আমাৰ এইটোৱে হ'ল আমাৰ ভেলাঘৰটো দেখিছে ইমান ডাঙৰ নহয় বাৰু বেলেগৰ নিচিনা তথাপিও মানে বনাইছে আৰু এদিন দুদিন লাগিছে এইটো বনাওঁতে মানে বেছি দিন যদি আগৰ পৰা বনাই থকা হয় অকণমান ভালকৈ বনাব পাৰিলে সেইটোৱে আমাৰ হ'ল হেৰিটো মানে এইটোৱে আমাৰ মেজিটো ইয়াতে সকলো ৰাইজে জুই পাব সন্ধিয়া টাইমত আৰু সন্ধিয়া ভাগতো অকণমান দেখুৱাব আমাৰ অবিনাশে